तामुलपुर जिल्लानि नाग्रिजुलिनि बगामाथियाव दुखुनांथाव जाथाय। भुटान हाजोनिफ्राय बोहैबोनाय बरनदि दैसाखौ सानस्रिनानै बारनो लानायावनो सनिबारनि बेलासियाव दैसानि दैनि दाहारा बुखारलाङो सासे सुबुंखौ। दैनि दाहारजों बुखारलांजानाय सुबुङा तामुलपुर जिल्लानि महरीपारानि बारग' भारतारि फाइखि 35 बोसोरनि थानेश्वर बर'। थानेश्वर बर'आ सानैसो लोगोजों सनिबारनि बेलासियाव भारत भुटान सीमायाव थानाय दावबायथिलि बगामाथियाव बेरायनो थांदोंमोन। बेरायनो थांनायावनो गुबुन 4 लोगोजों दैसाखौ सानस्रिनानै बारनो नाजानायावनो बे दुखुनांथाव जाथाया जायो। 4 लोगोआ खुनुरुखुमै दैसाखौ बारनो हायोब्लाबो नाथाय थानेश्वर बर'खौ दैनि दाहारा बुखारलाङो। दिनै फुंनिफ्रायनो नाग्रिजुलि आरो सुवागपुर पुलिसनि मददआव SDRFनि मोनसे हानजाया दैसायाव नागिरदोंमोनब्लाबो दासिमबो मोननो हायाखै। बगामाथिनिफ्राय नाग्रिजुलिसिम नागिरखांबाय, फिन नाग्रिजुलिनिफ्राय ढेकिफुटासिम नागिरगोन SDRFनि हानजाया। আপোনালোকে গমে পাইছে যোৱাকালি 4টা বজাত এক্সিডেণ্ট হৈছে আৰু ইতিমধ্যে আজি ৰাতিপুৱা ভাগৰ পৰাই আমাৰ SDRF বাহিনী আৰু আপোনাৰ আপোনাৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচ অসম চৰকাৰৰ তেখেতসকলে বগামাটিৰ পৰা আৰম্ভ কৰি আইলেণ্ডলৈকে ইতিমধ্যে তেখেতসকলে অভিযান সমাপ্ত কৰিছে। ইতিমধ্যে এই সময়ছোৱাত বা সেইখিনি ঠাইত কোনো ধৰণৰ সংকটটো এতিয়ালৈকে তেওঁলোকে ওলাবলৈ সক্ষম হোৱা নাই। আৰু দ্বিতীয় লানি অভিযান হিচাপে বৰ্তমান আইলেণ্ডৰ পৰা বেটাগাঁও ব্ৰিজলৈকে প্ৰায় 5 কিলোমিটাৰ দূৰত্ব তেওঁলোকে অভিযান আৰম্ভ কৰাৰ প্ৰস্তুতি চলাইছে। আমি আশাবাদী আজি সেই অভিযান কালত তেখেতক যি পৰিস্থিতিত নহওক যাতে উদ্ধাৰ কৰিব পাৰে আমি আশা কৰিছোঁ। আৰু ইতিমধ্যে অভিযান চলি আছে আৰু এই সুযোগতে মই আমাৰ অসম চৰকাৰৰ অভিযানকাৰী দলসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কালি কেনেকৈ হৈছিল মানে বা ক'ত গৈছিল তেওঁলোকে? চাওক, এইটোতো মানে ধৰক আমিও শুনিছোঁ তেওঁলোকে যোৱাকালি শনিবাৰ আছিলে আৰু যিজন ব্যক্তি বৰ্তমান মানে হেৰুৱাইছে তেখেতৰ 2 ঠাইত মানে ফাষ্টফুডৰ তেখেতৰ দোকান আছে, তেখেতৰ স্বত্বাধিকাৰ আছিলে। যোৱাকালি শনিবাৰত যিহেতু গড়েশ্বৰ টাউন বন্ধ থাকে সেই সূত্ৰে তেওঁলোকে বগামাটিলৈ এটা ট্ৰিপ কৰাৰ কাৰণে সিদ্ধান্ত লৈছিল। তেওঁৰ লগৰী 4জন একেখন গাঁৱৰে আৰু তেওঁৰ হোটেলৰ মেনেজাৰসহ ষ্টাফ একেলগে 7জন বুলি আমি গম পাইছোঁ। তেওঁলোকে বগামাটিলৈ আহিছিল আৰু 3:30 বজাত খোৱা লোৱা শেষ কৰি তেওঁলোকে এবাৰ নদীত গা ধোৱাৰ কথা তেওঁলোকে ভাবিলে, কিন্তু এইখিনিতে তেওঁলোকে অলপ দুঃসাহ কৰাৰ নিচিনা হ'ল। 3জন ব্যক্তিয়ে ইতিমধ্যে নদী পাৰ হ'বলৈ সক্ষম হ'ল আৰু অতি শেষত থানেশ্বৰ বড়ো যিজন হেৰুৱাইছে তেওঁ মানে সাহস কৰি নদী পাৰ হ'ব বিচাৰিলে, কিন্তু তেওঁ নদী পাৰ হ'বলৈ সক্ষম নহ'ল আৰু পানীৰ ঢৌত তেখেত উঠি গ'ল। কি নাম আছিল তেখেতৰ? থানেশ্বৰ বড়ো। तामुलपुरनिफ्राय दीपक कुमार पाठकनि रिपर्ट, समनि रादाब।